নমস্কাৰ বন্ধুসকল, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যিহেতু আজি গৰু বিহু, ৰঙালী প্ৰথম দিনাখন আজি গৰু বিহু হিচাপে পালন কৰা হয়, সেইবাবে গৰুকেইটা মেলি লৈ গা ধুৱাবৰ বাবে লৈ গৈ আছোঁ। আৰু এয়া আপোনালোকে দেখিছে, আমাৰ গাঁৱৰ সকলোৱে একেলগে গৰু গা ধুৱাবৰ বাবে একেলগে সকলোৰে গৰুবিলাক লৈ আহিছে। আৰু ময়ো ঠিক তেনেদৰে আমাৰ ঘৰৰ গৰুকেইটা লৈ তেখেতলোকৰ লগত একেলগতে গৰু গা ধুৱাওঁ বুলি গৈ আছোঁ। ভিডিঅ'টো কৰিবলৈ কোনো নথকাৰ বাবে আপোনালোকক গৰু গা ধোৱা দেখুৱাব পৰা নহ'ল। আৰু সেই সময়তে এখন স্কুটি অহাৰ বাবে হৰ্ণ বজাই দিলত গোটেই গৰুবিলাক পলাই গুচি গ'ল। আৰু সৌ দূৰতে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, এনেদৰে গৰুবিলাকক খেদি খেদি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, এনেদৰে কোৱা হৈছে। আৰু পৰম্পৰা অনুসৰি বেটাই দেউতাৰ লগত গা পা ধুই এয়া কণী যুঁজ কৰিছে, আৰু কণী যুঁজত সি জিকিলে। পৰম্পৰা অনুসৰি জ্যেষ্ঠসকলৰ পৰা বিহুৰ প্ৰথম দিনা আশীৰ্বাদ গ্ৰহণ কৰিব লাগে। যিহেতু নিজৰ ককা আইতা ঢুকালে, সেয়ে সৰু ককা আইতাৰ ঘৰলৈ এনেদৰে আহি গৈছোঁ। আৰু সৰু ককা আইতাক বিহুৰ প্ৰথম দিনাখন এনেদৰে সৰু ককা আইতাৰ পৰা আশীৰ্বাদ লৈছোঁ। আৰু ককাৰ আজ্ঞা অনুসৰি সৰু দায়ে সকলোৰে মংগল হ'বৰ কাৰণে এনেদৰে ভাগৱতখন উলিয়াই লৈছে, আৰু অলপ সময় ভাগৱত পাঠ কৰিব তেওঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ভগৱান শ্ৰীকৃষ্ণক আমি যি জগতৰ উৎপত্তি, স্থিতি আৰু বিনাশৰ তথা আধ্যাত্মিক আৰু এনেদৰে যাতে আমাৰ মৰম চেনেহবোৰ সুদৃঢ় হয়, তাৰ বাবে সকলোৱে বিহুৰ প্ৰথম দিনটোতে মিলি এনেদৰে ককা আইতাহঁতৰ ঘৰতে জলপান খাওঁ। আৰু এনেদৰে যাতে আমাৰ মৰম চেনেহবোৰ অটুট থাকে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।